চব লাগিব আমাক অসমৰ সোণ টুকুৰা লৈ গৈছে হীৰা লৈ গৈছে চব বিদেশৰ পৰা মানুহ আহিলে পুলিচ আৰ্মি ধেৰ থাকে আমাৰ জুবিন দা গৈছিলে ছিংগাপুৰত কিন্তু পুলিচ আৰ্মি নাই চ' আমাৰ আমেৰিকাৰ পৰা কোনোবা আহিছে বোলে পুলিচ দৌৰি দৌৰি গৈ আছে আমাৰ অসমৰ মানুহবিলাক ঘণ্টা এইটো কি বস্তু ঘণ্টা চ' মই ডাইলগ কৈ যাওঁ আৰু মই ভিডিঅ' লওঁ হয় নে নহয় আমাক প্ৰথমতে ন্যায় দিয়ক তাৰপিছত বাহিৰৰ পৰা বিদেশৰ পৰা আমি শুনিম গান কিন্তু আমাক ন্যায়টো লাগিব সদায় হয় নে নহয় 8 তাৰিখে আকৌ 10 তাৰিখে আকৌ 12 তাৰিখে লগাই দিলে আমাক ন্যায় লাগিব জুবিন দাৰ 19 ছেপ্টেম্বৰত কি হৈছিলে আমাক চব তদন্ত লাগিব হয় নে নহয় লাগিব আমাক ন্যায় ভক্তৰ লগত নাহৰ গছ আছে নাই আছে আমি জুবিন দাক তেনেকে জীয়াই ৰাখিব লাগিব নাহৰ গছেৰে দাদাৰ আদৰ্শলৈ আমি জীয়াই থাকিব লাগিব ভাল কাম কৰিব লাগিব আমাৰ দাদাৰ কাৰণে জুবিন দাৰ কাৰণে ইমান ভাল কাম কৰি থৈ গ'ল জুবিন দাই অসমৰ কাৰণে 40টা ভাগৰ গান গাই থৈ গ'ল চব একগোট কৰি থৈ গ'ল জাতি ভেদ একো নাছিলে হয় নে নহয় চব একতা কৰি থৈ গ'ল জুবিন দাই মই দেখিছো হিন্দু মুছলিম লৈ কিবা কৰি আছে চব একেই মানুহ আমি চব একতা হৈ থাকিব লাগিব হয় নে নহয় চব একেই মানুহ আমি জয় জুবিন দা জয় জুবিন দা জুবিন দা আমাৰ হওক ইয়েছ এইখিনিতে আজিৰ এই সাংস্কৃতিক সন্ধিয়া আচ্ছা